নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আকৌ এটা নতুন ব্লগ আপোনালোকলৈ লৈ আহিছোঁ আজিৰ ব্লগটো হৈছে শ্বুটিঙৰ ওপৰত আজি এখন নতুন অসমীয়া চিনেমাৰ শুভমুহূৰ্ত আছে মই এতিয়া তালৈকে যাম চিনেমাখনত সৰু সুৰাকৈ ময়ো আছোঁ গতিকে বহুত এক্সাইটেড হৈ আছোঁ চিনেমাখনত কোন কোন অভিনেতা অভিনেত্ৰী থাকিব কোনে পৰিচালনা কৰিছে চিনেমাখনৰ নাম কি সকলোবোৰ জানিবৰ কাৰণে ব্লগটো শেষলৈকে চাই থাকিব শুভ মুহূৰ্তৰ লোকেশ্যনত আহি মই পাই গ'লোহি আৰু এয়া মই উপস্থিত আছোঁ নগাঁও পুৰণি গুদামৰ কহালী গাঁৱত এয়া সকলো বহি আছে আৰু সেইফালে দেখা পাইছে আমাৰ ধনদাই ৰেবা মেমক মেকআপ কৰি দি আছে আৰু এইফালে বহি আছে আমাৰ হেমচন্দ্ৰ বৰা ছাৰ আমাৰ পৰিচালক এইফালে কাষত বহি আছে আমাৰ পুৰণি গুদামৰে কানু গোস্বামী ছাৰ ইয়াত দেখিছে ৰাগ দা বহি আছে ইফালে বহি আছে জয়ন্তী চুতীয়া বাইদেউ আমাৰ প্ৰযোজক এইফালে বহি আছে জলি মেম তপজিত ছাৰ মামু বা আৰু আমাৰ মৰমৰ ধনদা মেকআপ আৰ্টিষ্ট আৰু এয়া মোৰ গুৰু দীপক কুমাৰ ৰয় ছাৰ এইফালে বহি আছে আমাৰ সকলো দিশতে এক্সপাৰ্ট বিনোদ ভূঞা ছাৰ আমাৰ পুৰণি গুদামৰে হয় সকলোৱে চিনি পায় এয়া ৰাজেন খুৰা সকলোৱে চিনি পাইছে এইফালে নাট্যকাৰ পৰিচালক দীপক বৰা ছাৰ নগাঁৱৰ দীপক বৰা বুলি ক'লে সকলোৱে চিনি পায় আৰু এইফালে বহি আছে আমাৰ ৰাগ অনিতম দাদা এইফালে বহি আছে ৰেবা বাইদেউ এইফালে জয়ন্তী বাইদেউ জলি বাইদেউ সকলো বহি আছে অলপ পাছতে আমাৰ শুভ মুহূৰ্ত হ'ব আৰু এয়া মিডিয়াই ৰাগদাৰ বাইক লৈ আছে ভালে কুশলে আমাৰ ঝংকাৰ চিনেমাখনৰ শুভ মুহূৰ্ত হৈ গ'ল আৰু এয়া হৈছে আমাৰ শ্বুটিঙৰ ফাৰ্ষ্ট লোকেশ্যন এই ঘৰটোৰ পৰাই আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব আৰু এয়া আমাৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন কণমানি অভিনেতা গ্ৰান্থিক তেওঁ এয়া শ্বট দিবলৈ কষ্টিউম কৰি ৰেডি হৈ গৈছে এয়া আমাৰ ধনদা এইফালে আছে আমাৰ মোৰ গুৰু দীপক কুমাৰ ৰয় ছাৰ আৰু বিতুপন দা কিবা আলোচনা কৰি আছে তেখেতসকলে এয়া লাইট কেমেৰা ফিটিং কৰি আছে আৰু এয়া আমাৰ পৰিচালক হেমচন্দ্ৰ বৰা ছাৰে আমাৰ কণমানি শিশু শিল্পী দুজনক চিন বুজাই আছে এয়া ৰেবাম বাইদেউ শ্বট দিবৰ কাৰণে ৰেডি হৈ আছে আৰু এয়া আমাৰ শ্বট ষ্টাৰ্ট হৈ গ'ল এয়া আমাৰ চিন চলি আছে এয়া দেখিবলৈ পাইছে আমি শ্বুটিঙৰ কাৰণে গোটেই ৰাস্তাটোৱে আমি দখল কৰি লৈছোঁ এয়া আমাৰ ধনদা আৰু এয়া আমাৰ প্ৰডাকশ্যন মেনেজাৰ কৌস্তভ দা আমাৰ জুই মানুহ কামত ব্যস্ত হৈ আছে আৰু লগতে সকলোকে হহুৱাই আছে কৌস্তভ দা য'ত থাকিব তাত মানুহে নাহাঁহিব এইটো হ'বই নোৱাৰে আৰু সৌৱা আমাৰ মৰম লগা অনিন্দিতা বা অনিন্দিতা ৰুদ্ৰজ ৰাগ অনিতম দা আৰু অনিন্দিতা বায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব এয়া আমাৰ দুলাল ছাৰে শ্বট দি আছে ছাৰে ইমান ধুনীয়াকৈ এক্টিং কৰে নহয় মানে চাই থাকিলে চকু পানী ওলাই যায় ইমান নেচাৰেল হয় সঁচাকৈ বহুত ভাল লাগে আৰু এনেকৈ শ্বুটিং চাই থাকি ছাৰহঁতৰ পৰা বহুতো শিকিব পাৰে সঁচাকৈ বহুত ভাল লাগে এয়া দেখিছে মই যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এইফালে ৰেবা মেম শ্বট দিবলৈ ৰেডি হৈছে সঁচাকৈ দেই ছাৰ মেমসকলে ইমান ধুনীয়াকৈ এক্টিং কৰে ইমান নেচাৰেল হয় মানে চালেই চকু পানী ওলাই যায়
ছাৰ মেমসকলৰ পৰা বহুতো কথা শিকিবলগীয়া আছে এনেকৈ শ্বুটিং চাই থাকিও বহুতো কথা শিকিব পাৰি গতিকে এনেকৈ শ্বুটিং চাই থাকি ভাল লাগে বহুতো শিকিব পাৰোঁ আৰু এয়া মোৰ গুৰু দীপক কুমাৰ ৰয় ছাৰ তেওঁ সহযোগী পৰিচালক হয় এয়া ছাৰে ডাইৰেকশ্যন দি আছে আৰু এয়া মই ঘৰলৈ উভতিলোঁ যিহেতু সন্ধিয়া হৈ গৈছে মই টেম্পুত আহিব খুজিছিলোঁ কিন্তু আমাৰ প্ৰডাকশ্যন মেনেজাৰ কৌস্তৱ দাই ক'লে যে এতিয়া বহুত দেৰি হৈ গ'ল গতিকে ব'ল তোক থৈ আহোঁ ঘৰত গতিকে এয়া শ্বুটিঙৰ গাড়ীৰে মোক থ'বলৈ আহি আছে আৰু আজিলৈ ব্লগটো ইমানেই বাই বাই